নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মই মোৰ ইউটিউব চেনেল মাইনা লাইফষ্টাইললৈ। অমিত বৃক্ষ আন্দোলনৰ ওপৰত মই দিয়া আগৰ ভিডিঅ'টো চাই আপোনালোকে গম পাইছে যে কেনেদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব, কেনেদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব আদিসমূহ মই সবিশেষ আপোনালোকক জনাইছিলোঁ। এতিয়া আহি গ'ল পুলিখিনি পোৱাৰ পিছত আপোনালোকে কি কৰিব? আপোনালোকৰ ওচৰতে থকা গাঁও পঞ্চায়তলৈ গৈ আপোনালোকৰ পুলিখিনি প্ৰথমে সংগ্ৰহ কৰি ল'ব লাগিব। পুলিখিনি লোৱাৰ পিছত পঞ্চায়ত অফিচত আপোনালোকে এই ফৰ্মেটটোত চহী কৰিব লাগিব। আপোনালোকে ইমানখিনি পুলি লৈছে। এগৰাকী ব্যক্তিৰ বাবে 7টাকৈ পুলি দিয়া হৈছে। এতিয়া 1 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত আপোনালোকে এই পুলি ৰুই সেই ফটো আপলোড কৰিব লাগিব। এতিয়া কথা হ'ল ফটো কেনেদৰে আপলোড কৰিব। 1 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত গোটেইকেইটা পুলি ৰোৱাৰ পিছত ফটোখিনি আপোনালোকে একেলগেও আপলোড কৰিব পাৰে বা এদিনো আপলোড কৰিব পাৰে। অমিত বৃক্ষ আন্দোলন এই এপ্লিকেশ্যনটো আপোনালোকে প্ৰথমতে নিজৰ মোবাইলত ইনষ্টল কৰিব। ইনষ্টল কৰা হোৱাৰ পাছত আপোনালোকে এই এপছটো আপোনালোকৰ মোবাইলত অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপোনালোকৰ মোবাইলৰ স্ক্ৰীণত এনেদৰে ওলাই পৰিব। এতিয়া আপোনালোকে লগইনত যাব আৰু লগইনত ক্লিক কৰিব। এতিয়া আপোনালোকৰ মোবাইলত দেখা পাব আপোনালোকৰ প্ৰথমতে মোবাইল নাম্বাৰটো দিব লাগিব। তাৰপিছত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছিলে তাক ইয়াত দিব লাগিব। এতিয়া এটা OTP আহিব, আপোনালোকে দেখা পাব ফটো আপলোড। ফটো আপলোডত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে সৰ্বপ্ৰথমে দেখা পাব আপোনালোকৰ GPSটো অন কৰিবলৈ আহিব, মানে লোকেশ্যনটো। এতিয়া আপোনালোকে লগালগ ফটোকপি তুলি আপলোড কৰিব বিচাৰিছেনে আপুনি গেলেৰীত ৰাখি থোৱাখনকে দিব বিচাৰিছে, সেইটো আপোনালোকে ইয়াতে চিলেক্ট কৰি ল'ব। ৰ'ব, এতিয়া শেষ হোৱা নাই। আপোনালোকে কিহৰ গছপুলি ৰুব সেইটোও চিলেক্ট কৰিব লাগিব। আৰু আমলখি, আজাৰ যি গছ ৰুইছে তাকে আপোনালোকে চিলেক্ট কৰিব। আৰু আপোনালোকে শেষত আপলোড বটনত ক্লিক কৰিব আৰু আপোনালোকৰ ফটো আপলোড হৈ গ'ল। বন্ধুসকল, মোৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।